গোপেশ্বৰ দেৱালয় ঐতিহাসিক শিৱস্থান আৰু ইয়াত অতীজৰে পৰা দুৰ্গা পূজা নিয়মিতভাৱে আমি অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰ ব্যতিক্ৰম নহয়। আৰু আজি আমাৰ মহানৱমী ইতিমধ্যে আমাৰ দিনৰ ভাগৰ কাৰ্যক্ৰম শেষ হৈছে। মহানৱমীৰ আমাৰ যিটো হোম হয় সেইটো শেষ হৈছে। কুমাৰী পূজাৰে আমি আজি সমাপ্ত কৰিছোঁ। এতিয়া আৰতি আছে, অহাকাইলৈ বিসৰ্জন। আজি বৰষুণে কিছু বাধাৰ সৃষ্টি কৰিলে ভক্তবান ৰাইজক পূজাৰ থলীত কিছু খেৰেঙা। আৰু তাৰ উপৰিও আমি সকলোৱে জ্ঞাত যে আমাৰ শ্ৰদ্ধাৰ আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু অসমৰ ক'বলৈ আমাৰ দুখ লাগে, তেওঁ আমাৰ মাজত নাই। জুবিনবিহীন দুৰ্গা পূজা পাতিছোঁ। সকলো দুৰ্গা পূজাস্থলীতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমাৰ গোপেশ্বৰ দেৱালয়তো তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, সদায় শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে। মই এই চেগতে গোপেশ্বৰ দেৱালয় পৰিচালনা সমিতি আৰু দুৰ্গা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ, বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ অনাগত দিনত দুৰ্গতি নাশিনী মাই আমাক সকলোকে শক্তি প্ৰদান কৰিব। এখন সুস্থ সমাজ, শান্তিৰ অসম গঢ়াৰ ক্ষেত্ৰত জুবিনে যিটো ভাবিছিল সেয়া সাকাৰ হ'ব বুলি আমি আশা কৰোঁ। লগতে মই সদৌ অসম দেৱালয় সংঘৰ সাধাৰণ সম্পাদক হিচাপে অসমৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজক দুৰ্গা পূজাৰ বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত দিনসমূহত অসমৰ ৰাইজে জুবিন ঢুকোৱাৰ পাছত যিটো সংযম আৰু ধৈৰ্যৰে চৰকাৰক সহযোগিতা কৰিছে বা আমি যিটো পৰিস্থিতি চম্ভালিছোঁ তাৰ কাৰণে মই সমূহ শোকাহত অসমীয়া ৰাইজক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। আমি অসমীয়া মানুহ, আমাৰ ইয়াত হিংসাৰ স্থান নাই। আমি শান্তি বিচাৰোঁ, আমি সম্প্ৰীতি বিচাৰোঁ আৰু আমি দেৱীৰ আৰাধনা কৰোঁ, দুৰ্গতি নাশিনীক আৰাধনা কৰোঁ। সেইটোৱে আমাৰ উদ্দেশ্য। সকলোৱে ভালে কুশলে থাকক। আৰু এই চেগতে দেৱালয় সংঘৰ তৰফৰ পৰা চৰকাৰক ধন্যবাদ জনাইছোঁ যে শ্যামকানু মহন্ত আৰু কালপ্ৰিত সিদ্ধাৰ্থ শৰ্মাক কৰায়ত্ব কৰিছে, CID জিম্মাত দিছে। অতি সোনকালে আমি ন্যায় পাম বুলি আশাবাদী। পুনৰ সমূহ সমাসী ৰাইজক এই শোকাহত দিনত শুভেচ্ছা জনাইছোঁ, দেৱালয় সংঘৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু অনাগত দিনত যাতে আমি সুখে সন্তোষে থাকিব পাৰোঁ তাৰ কাৰণে আমি মহাদেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইয়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্যৈ নমো নমঃ। ওম সৰ্বমঙ্গলে মঙ্গলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে।